নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অভি আপোনালোকক জিকে ভাণ্ডাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ কেইটামান মষ্ট ইম্পৰ্টেণ্ট জেনেৰেল নলেজৰ প্ৰশ্ন উত্তৰ। আহক তেন্তে আজি এই ভিডিঅ'টি আৰম্ভ কৰোঁ। প্ৰশ্নটো হৈছে ফতেহপুৰ চিক্ৰী আৰু বুলন্দ দৰৱাজা কোনে নিৰ্মাণ কৰিছিল? অপশ্যন আছে আকবৰ, বাবৰ, শ্বেৰশ্বাহ আৰু জাহাংগীৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আকবৰে। দ্বিতীয় প্ৰশ্নটো হৈছে কোনজন শিখ গুৰুক জাহাংগীৰে প্ৰাণদণ্ড দিছিল? অপশ্যন আছে টেগ বাহাদুৰ, অৰ্জুন সিং, গোবিন্দ আৰু এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অৰ্জুন সিং। নেক্সট কুৱেশ্যনটো হৈছে ছাৰ টমাছ ৰু আৰু কেপ্টেইন হকিন্স কোনজন মোগল সম্ৰাটৰ ৰাজসভালৈ আহিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে জাহাংগীৰ। নেক্সট কুৱেশ্যনটো হৈছে তলৰ কোনটো জনগোষ্ঠী ভাৰতত পোৱা নাযায়? অপশ্যন হৈছে নেগ্ৰিটো, মংগোলইড, মেডিটেৰিয়ান আৰু অষ্ট্ৰেলোপিথেকাছ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অষ্ট্ৰেলোপিথেকাছ। নেক্সট কুৱেশ্যনটো হৈছে মহেঞ্জোদাৰো শব্দৰ অৰ্থ কি? অপশ্যন হৈছে নদী, নগৰ, মৃতকৰ সমাধিৰ ঢিপ, এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মৃতকৰ সমাধিৰ ঢিপ। নেক্সট কুৱেশ্যনটো হৈছে হিন্দু উপত্যকা সভ্যতাত উদ্ধাৰ হোৱা বৃহৎ ৰাজহুৱা ভঁৰালটো কোনখন চহৰত অৱস্থিত? অপশ্যন আছে হৰপ্পা, মহেঞ্জোদাৰো, লোথাল, ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে হৰপ্পাত। নেক্সট কুৱেশ্যনটো হৈছে বেদৰ অন্য এটা নাম কি? অপশ্যন আছে শ্ৰুতি, জ্ঞান, পুৰাণ আৰু সংহতি। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে শ্ৰুতি। নেক্সট কুৱেশ্যনটো হৈছে কোনখন বেদ আটাইতকৈ পুৰণি? যজু, ঋক, সাম আৰু অথৰ্ব। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ঋকবেদ হৈছে আটাইতকৈ পুৰণি। নেক্সট কুৱেশ্যন হৈছে বৈদিক যুগত ব্যৱহাৰ হোৱা মুদ্ৰা বা মোহৰ বিধ কি? অপশ্যন আছে নাৰায়ণী মুদ্ৰা, নিষ্ক, কনিষ্ক, ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নিষ্ক। নেক্সট কুৱেশ্যনটো হৈছে আৰ্যসকল প্ৰথম ভাৰতলৈ আহোঁতে তলৰ কোনটো শ্ৰেণীৰ বৃত্তিধাৰীৰ লোক আছিল? অপশ্যন আছে যুঁজাৰু, পুৰোহিত, উৎপাদনকাৰী, ব্যৱসায়ী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ব্যৱসায়ী। নেক্সট কুৱেশ্যন হৈছে তলৰ কোনখন ধৰ্মগ্ৰন্থ বৌদ্ধ ধৰ্মীয় গ্ৰন্থ? অপশ্যন আছে অংগুত্তৰ নিকায়, ভগৱতী সূত্ৰ, পুৰাণ, ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অংগুত্তৰ নিকায়। নেক্সট কুৱেশ্যন হৈছে কোনজন ৰজাই পাটলিপুত্ৰত ৰাজধানী নিৰ্মাণ কৰিছিল? অপশ্যন আছে চন্দ্ৰগুপ্ত মৌৰ্য, বিম্বিসাৰ, অজাতশত্ৰু আৰু অশোক। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অজাতশত্ৰু। নেক্সট কুৱেশ্যনটো হৈছে প্ৰথম বৌদ্ধ মহাসভা ক'ত অনুষ্ঠিত হৈছিল? অপশ্যন আছে ৰাজগৃহ, বৈশালী, পাটালিপুত্ৰ, কনৌজ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰাজগৃহত। নেক্সট কুৱেশ্যনটো হৈছে জৈন ধৰ্মৰ প্ৰধান ভাগ দুটা কি কি? অপশ্যন আছে হিনজান আৰু মহাযান, শ্বেতম্বৰ আৰু দিগম্বৰ, বৈজ্যায়ন আৰু প্ৰটেষ্টাণ্ট, ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে শ্বেতম্বৰ আৰু দিগম্বৰ। নেক্সট কুৱেশ্যনটো হৈছে বৌদ্ধ ধৰ্মৰ প্ৰধান ভাগ দুটা কি কি? অপশ্যন আছে হিনজান আৰু মহাযান, শ্বেতম্বৰ আৰু দিগম্বৰ, বৈজ্যায়ন আৰু প্ৰটেষ্টাণ্ট। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে হিনজান আৰু মহাযান। ভিডিঅ'টি চাই কেনে লাগিলে কমেণ্ট কৰি জনাব আৰু যদি সহায়ক বুলি ভাবে তেন্তে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।